কৃষক বন্ধুসকল নমস্কাৰ। আপোনালোকে দেখিছে পানীলাওৰ চাং এনেকুৱা হৈছে আৰু প্ৰথম লগা আৰম্ভ হৈছে। মোটামুটি মই 50টা 60টাকৈ মানে ওলাই আছে এতিয়া বৰ্তমান লাও। এয়া চাওক, লাও নি আছে গুৱাহাটী। দাদা গুৱাহাটী নি আছে ন মোৰ লাও? এনে ৰেট ঠিকে আছে বৰ্তমান? ৰেট ঠিকে আছে না? তেখেতে ডেইলি 60টা 50টা 70টা এনেকৈ লাও নি আছে। এয়া আৰম্ভণিয়ে আপোনালোকক নিশ্চয় দেখুৱাইছিলোঁ আগৰ ভিডিঅ'বিলাকত। এয়া চাওক, মই আচলতে আপোনালোকক লাওৰ ভিডিঅ'বিলাক দিব পৰা নাই। কাৰণটো হ'ল লাও যিটো লাগি আছে, লাগি থকা ভিডিঅ'বিলাক দিব পৰা নাই। কাৰণটো এইটোৱে, তাৰমানে কি পানীৰ কাৰণে কেমেৰা নিয়াত অসুবিধা হয়। কিবা কাৰণ যদি পানীত পৰি যায় মোবাইলটো বা কেমেৰাটো পৰি গ'লে বহুতে অসুবিধা হৈ যাব। সেয়ে মই লাও এনেদৰে আপোনালোকে দেখিছে খেতিবিলাক। আৰু আপোনালোক দেখিছিলোঁ খোৱাৰ কাৰণে যিখিনি ভেন্দি কৰিছিলোঁ, এনেকুৱা ভেন্দি, এই খোৱাৰ কাৰণে কৰা ভেন্দিখিনি। এই লাও চাং চাওক, নিশ্চয় আপোনালোকে দেখিছে। চাওক, এনেধৰণে মই আপোনালোকক দেখুৱাইছিলোঁ লাও খেতি। আৰু আমি কি কৰিছিলোঁ, আজি পাতবিলাক কাটিলোঁ। এইবিলাক দেখিছে আপোনালোকে, যিবিলাক মানে বুঢ়া পাত হয়, মানে পকিব লৈছে, সেইবিলাক পাত কাটিলোঁ মই এনেকুৱা ধৰণৰ। সেই খোৱাৰ কাৰণে ভেন্দি আপোনালোকে চাওক কেনেধৰণে লাগিছে। এতিয়া বৰ্তমান অফ চিজন, ভেন্দি বহুত দাম, গতিকে মই ঘৰৰ ভেন্দি খাই আছোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া ঘৰৰ ভেন্দি খাই আছোঁ গোটেই আপোনাৰ পুখুৰীটো। আৰু অহাবাৰ মই চাং দিম, এইটো বাৰত চাং দিম। এইটো বাৰ মই এইবাৰ দিয়া নহ'ল, অহাবাৰ মই দিম। গতিকে আপোনালোকে চাওক, এয়া লাওৰ গছবিলাক। এয়া মোৰ ভাইটি হেৰি ছিঙি আছে, ভেন্দি ছিঙি আছে খোৱাৰ কাৰণে। গতিকে মই এনেধৰণে আপোনালোকক দেখুৱাইছিলোঁ লাও খেতি কেনেকুৱা হয়, কেনেকৈ কৰিব লাগে। এই কলবিলাক চাফা কৰি লৈছোঁ পুখুৰী পাৰত, দেখিছে। গতিকে আপোনালোকক দেখুৱাই আছোঁ এই লাও খেতি হেৰিবিলাক মোৰ পুখুৰী পাৰে পাৰে। চাওক, এই লাওৰ আৰম্ভণিবিলাক চাওক কেনেধৰণে লাগিছে, দেখিছে আপোনালোকে। পানীত আচলতে স্পষ্ট হোৱা নাই ফটোবিলাক, বহুত সাৱধানে কেমেৰা কৰিব লগা হৈছে। কিবা কাৰণত যদি মোবাইল পানীত পৰি যায়। এই দেখিছে, কিছুমান ভালেই লাগিছে, এই দেখিছে পানীলাও। গতিকে আপোনালোক দেখুৱাইছোঁ, এয়া পানীলাও চাওক কেনেদৰে লাগিব আৰম্ভ হৈছে। ডেইলি 70টা 50টা 60টা এনেধৰণে ওলাই আছে বৰ্তমান। আপোনালোকক আৰম্ভণিৰ পৰা মই ভিডিঅ'বিলাক দেখুৱাই আছিলোঁ এনেধৰণে। গতিকে চব গুৰিত মই দেখুৱাইছিলোঁ আপোনালোকক যে গুৰি মই থাল ঠেঙুলি একো ৰখা নাই। এইবিলাক গুৰি চাওক, পানীলাওৰ গুৰিত কোনো ধৰণৰ থাল ঠেঙুলি একো ৰখা নাই। এই লগা আৰম্ভ হৈছে। মোটামুটি মই 10 সপ্তাহমান বিক্ৰী কৰিলোঁ, কিন্তু বেছি ওলোৱা নাই, 50টা 60টা ওলাই আছে। কাৰণ এতিয়া যিহেতু ফল লাগিবলৈ মানে লগাৰ সম্পূৰ্ণ সময়টো হোৱা নাই। আৰু যদি এনেকুৱা খুব টান ৰ'দ দিয়ে, পানীলাওৰ গছত এটা বস্তু কি, যদি টান ৰ'দ দিয়ে তেতিয়াহ'লে পানীলাওত মানে লাগাৰণটো বৃদ্ধি হয়। আৰু আচলতে মোৰ সাৰ খুৱাব হৈছে। মই যেনেকৈ ধৰণৰ সাৰ মই এই 2বাৰেই খুৱালোঁ। মোটামুটি সাৰ খোৱালে মোৰ লাওবিলাক আকৌ বেছি লাগিব আৰম্ভ হ'ব। হওক, কেনেকুৱা লাগিছে আপোনালোকে জনাব। এই দেখিছে এনেকুৱা ধৰণৰ লাগিছে। কিছুমান অলপ পাতল হৈছে অৱশ্যে, মোৰ দিয়াত এবাৰ অলপমান ঘন হৈছে, এইটো কাৰণে অলপমান সেই হৈছে। যি কি নহওক, মোৰ আপোনালোকক দেখুৱাইছোঁ লাওবিলাক কেনেকৈ লগা আৰম্ভ হৈছে। এই পাৰত যিবিলাক ভেন্দি খেতি লগাইছিলোঁ, এনেধৰণে ভেন্দি দেখিছে। অফ চিজনত মই ভেন্দি খাই আছোঁ সুন্দৰকৈ। মোৰ ভাইটি ভেন্দি ছিঙি আছে খোৱাৰ কাৰণে। কেনেকুৱা ভেন্দি, কেনেকুৱা? ভেন্দি ভালে হৈছে। এনেধৰণে খোৱাৰ কাৰণে ভাইটি ভেন্দি ছিঙি আছে, দেখিছে। গুৱাহাটীত যিহেতু মোৰ লাওটো যাব, তেখেতে লাওটো ছিঙি আছে। পানীলাও পেকেটিং কৰি আছে তেখেতে। আৰু আপোনালোক দেখুৱাইছোঁ
এওঁ মই ভেল বনাই লৈছোঁ দেখিছে এই ভেলত মই পানীলাও কাটিব যাওঁ এই ভেলতে মই পানীলাও উঠাই আনো আপোনালোকে গোটেই ভিডিঅ' মই দেখুৱাব পৰা নাছিলোঁ আচলতে পানীলাওৰ ভিডিঅ' কৰাৰ কাৰণে বৰ অসুবিধা পানীৰ মাজত মই বিভিন্ন জাতৰ লাও কৰিছিলোঁ এইবিলাক দেখিছে এনেকুৱা ইয়াতে কিমানটা হ'ল দাদা ইয়াতে 22টা হ'ল 22টা হ'ল ইয়াতে 22টা হৈছে আৰু ইয়াতে এনেকৈ আছে আজিও মোটামুটি 50-60টা মানে হ'ব কিন্তু মই আশা কৰিছোঁ বতৰ ভাল হোৱাৰ লগে লগে যেতিয়া আপোনাৰ পোহৰ হ'ব মানে ৰ'দটো বেছি টান হ'ব তেতিয়াহ'লে লাওটো বেছি লাগিব আৰু মই অহাকালি মানে মই ইয়াতে সাৰ খুৱাম কাৰণ মোৰ সময়টো বহুতেই কম দোকান যিহেতু মই দোকানত ব্যস্ত হৈ থাকোঁ আপোনালোকে জানে ৰাতিপুৱা যি সময় পাওঁ 6টাৰ পৰা 8টালৈকে এইখিনি সময় মই দিওঁ লাও খেতিত গতিকে এনেকুৱা বাকী দাদা ক'ব মাৰ্কেটৰ বিষয়ে অলপ কওক আপুনি কেনেকৈ ক'ৰ পৰা কেনেকৈ মাল লৈ আছে মই গান্ধীবাৰী বানি আছোঁ হয় লতিবাৰী বানি আছোঁ হয় আপোনাৰ তাৰপৰা লৈ আছোঁ এনেই মাৰ্কেট ঠিকে আছে বৰ্তমান লাওৰ মাৰ্কেটটো ঠিকে আছে মোৰ লাও আপোনাৰ কিমান মান ওলাব বুলি ভাবিছে গোটেই যদি মই ছিঙো মানে ভাল লগা নহ'লে কিমান 300-400 মান ওলাই যাব ডেইলি ওলাই যাব ডেইলি 300-400 তেতিয়া এটা ভাল বেনিফিট পাম বুলি আপোনাৰ আশা আছে না নিশ্চয় ভাল লাগিল দাদা আপুনি মোক এনেকৈ সহযোগ কৰি যাব আৰু আপোনালোককো মই জনাব বিচাৰিছোঁ যে আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰক আৰু ভাল এটা ইনকাম পাবলৈ সক্ষম হওক